নমস্কাৰ বন্ধুসকল, আজি আমি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধুসকল, পৰ্বতৰ ওপৰৰ পৰা সাগৰৰ তললৈকে পৃথিৱীখনত বহুতো আচৰিত জীৱ জন্তু ঘৰ হয় আৰু আমাৰ শৰীৰতো থকা কিছুমান আচৰিত জীৱ জন্তুৰ কথা আজি আমাৰ এই ভিডিঅ'টোত আপোনালোকক জনাম, যিবোৰ শুনি আপুনিও আচৰিত হৈ যাব। তেনেহ'লে আহক বন্ধুসকল, আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কুকি কাটাৰ শ্ৰাৰ্ক। কুকি মানে বিস্কুট। আপুনি ভাবিছে হয়তো এইটো কি বিপদজনক হ'ব পাৰে। এই মাছটোৰ মুখখন চাওক। এইটো কোনো সাধাৰণ মাছ নহয়। এই মাছটোৰ দীঘল মাত্ৰ 22 ইঞ্চি হয়। কিন্তু এই মাছটোৰ দাঁতৰ ষ্ট্ৰাকচাৰটো বাকী মাছতকৈ বহুত ভয়ানক হয়। আৰু এই মাছটো তাৰ দাঁতৰ সহায়েৰে যিকোনো এটা ডাঙৰ মাছৰ শৰীৰৰ বিস্কুট সমান আকাৰৰ টুকুৰা এটা খায়। আপুনি ভাবি চাওক যে আপুনি জীয়াই থাকোঁতে কোনোবাই আপোনাৰ শৰীৰৰ সৰু সৰু টুকুৰা খাই থাকে। এই মাছটোৱে যেতিয়া যিকোনো এটা ডাঙৰ মাছৰ টুকুৰা খায়, তেতিয়া সেই ডাঙৰ মাছটোৱে একো অনুভৱ নকৰে। কিন্তু যেতিয়া সেই ডাঙৰ মাছটোৰ গাৰ পৰা এই কুকি কাটাৰ মাছটো আঁতৰি আহে, তেতিয়া সেই ডাঙৰ মাছটোৱে তাৰ বিষ অনুভৱ কৰে। সাধাৰণতে দিনৰ ভাগত এই মাছটো সাগৰৰ 1000 ফুট তলত থাকে, কিন্তু ৰাতিৰ ভাগত বেছিকৈ ওপৰলৈ অহা দেখা পোৱা যায়। ব্ৰয়িং ৱৰ্ম। এই কেঁচু দুডাললৈ মন কৰক। ইয়াৰ এটাৰ নাম কিডনী ৱৰ্ম আৰু আনটোৰ নাম ব্ৰয়িং ৱৰ্ম। কিডনী ৱৰ্ম বহুতো জীৱ জন্তুত পোৱা যায়, যেনে কুকুৰ, মেকুৰী। এই কেঁচুডাল 3 ফুট দীঘল হয়, যিটো এই জীৱ জন্তুবোৰৰ কিডনীত খাই ডাঙৰ দীঘল হয়। পাছত সেই জীৱ জন্তুৰ বাবে এই কেঁচুডাল বহুত বিপদজনক হয়, কাৰণ এই জীৱ জন্তুবোৰৰ কিডনীটো সম্পূৰ্ণৰূপে বেয়া হৈ যায় আৰু তাৰ কাৰণে সেই জীৱটোৱে ইউৰিন পিউৰিফিকেশ্যন কৰিব নোৱাৰে। আৰু দ্বিতীয়টো হৈছে ৰিবন ৱৰ্ম। ৰিবন ৱৰ্মৰ ভাল কথাটো এইটোৱে যে এই কেঁচুডাল কোনো জীৱ জন্তুৰ শৰীৰত নাথাকে। আৰু বেয়া কাৰণটো এইটোৱে যে এই কেঁচুডালে বহুতো ঘিণ লগা ধৰণে চিকাৰ কৰে। এই কেঁচুটোৱে তাৰ মুখৰ পৰা কিছুমান আচৰিত পদাৰ্থ উলিয়ায় আৰু যিবোৰ বহুতো সোনকালে বিয়পি যায় আৰু তাত চিকাৰটোত লাগি ধৰে। এই জালৰ সহায়েৰে কেঁচুডালে চিকাৰটোৰ ওপৰত তাৰ বিষসমূহ এৰে আৰু তাৰ পাছত চিকাৰটো ধৰি খায়। কিন্তু মানুহৰ বাবে এই কেঁচুডাল কোনো বিষাক্ত নহয়। আৰু আপুনি যদি এই কেঁচুডাল দুভাগত কাটিও দিয়ে, তেতিয়াহ'লেও সি আগৰ অৱস্থালৈ ঘূৰি আহিব পাৰে। গলিত টাইগাৰ ফিছ। এই মাছটো আফ্ৰিকাৰ নদীবোৰত বেছিকৈ পোৱা যায়। এই মাছটো পিৰানা মাছতকৈ বেছি বিপদজনক হয়। আৰু আপুনি যদি নাজানে পিৰানা মাছ কিমান বিপদজনক হ'ল, তেনেহ'লে এই ক্লিপটো চাওক। গল্ডেন টাইগাৰ ফিছ প্ৰায় 5 ফুট দীঘল হয়। ইয়াৰ ওজন 50 কেজিতকৈও অধিক হ'ব পাৰে। মানে এটা মানুহৰ সমান এটা জীৱ পানীত থাকে। এই মাছটো ডাঙৰ দাঁতৰ কাৰণে যিকোনো এটা বস্তুক খন্তেকতে ছিঙিব পাৰে। সাধাৰণতে এই মাছটোৱে মানুহৰ ওপৰত আক্ৰমণ নকৰে আৰু কেতিয়াবা এই মাছটোৱে ঘঁৰিয়ালকো খোৱা দেখা পোৱা যায়। লিডাৰ বেক টাৰ্টেন। এই কাছটো দেখিবলৈ কোনো বিপদজনক যেন নালাগে আৰু এই কাছটোৰ প্ৰজাতি বৰ্তমান বহুত কম পৰিমাণে পৃথিৱীত আছে। এই কাছটোৱে যেতিয়া মুখ মেলে, তেতিয়া দেখিবলৈ বহুত আচৰিত লাগে। এই কাছটো প্ৰায় 6 ফুট দীঘল হয় আৰু ইয়াৰ ওজন প্ৰায় 500 কেজিতকৈও অধিক হয়। এই কাছটোৰ মুখখন বাকীবোৰ কাছটোতকৈ বহুত বেলেগ হয়। লেমৰে। এইটো এটা জোকৰ প্ৰজাতি। এই জোকটো বহুতো দাঁতৰে ভৰি পৰি থাকে। এই জোকটোৱে ইয়াৰ দাঁতৰ সহায়েৰে যিকোনো এটা জীৱ জন্তুৰ গাত লগ খাই তাৰ তেজ শুহিব পাৰে। এই জোকটোৱে তাৰ দাঁতৰ সহায় অকল চিকাৰ ধৰিবৰ কাৰণেই নকৰে, পানীৰ তলত শিলবোৰৰ ইঠাইৰ পৰা সিঠাইলৈ যাবৰ কাৰণেও ই নিজৰ দাঁতৰ সহায় লয়। আজিলৈকে এনেকুৱা কোনো খবৰ শুনা নাই যে এই জোকটোৰ কাৰণে কোনোবা মানুহৰ মৃত্যুমুখত পৰিছে। কিন্তু এই জোকটোৱে বহুত ডাঙৰ মাছকো মৃত্যুৰ মুখত পেলাইছে। ষ্ট'ন ফিছ। এই মাছটো সাগৰত বিচাৰি পোৱাটো বহুত কঠিন, কাৰণ এই মাছটোৱে খন্তেকতে তাৰ দেহৰ আকৃতি সলাব পাৰে। এই মাছটোৱে সাগৰৰ তলত থকা বহুতো বস্তু লুকাই দিব পাৰে। এই মাছটোৱে যিকোনো এটা চিকাৰক সেই জীৱটো ধৰিব নোৱাৰাকৈ তাৰ ওচৰত পায় আৰু তাক তাৰ নিজৰ চিকাৰ হিচাপে খায়। এই মাছটো বহুত বিষাক্ত হয়। যদি আপুনি এই মাছটোৰ ওপৰত ভৰি ৰাখে, তেনেহ'লে তাৰ গাত থকা কাঁইটৰ সহায়েৰে ই আপোনাৰ ভৰিটোত বিষ এৰি দিব। যদি সোনকালে আপুনি তাৰ ট্ৰিটমেণ্ট নলয়, তেনেহ'লে 1-1.5 ঘণ্টাৰ ভিতৰত সেই মানুহজনৰ মৃত্যুৰ মুখত পৰিব পাৰে।
শেষত আমি এটা মাছ দেখুৱাম যিটো দেখিবলৈ বহুত আচৰিত লাগে। এই মাছটোৰ নাম ব্লকফিছ। এই মাছটোৰ শৰীৰত এডালো হাড় নাথাকে। এই মাছটো সাগৰৰ মাজভাগত পোৱা যায়। এই মাছটো অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত থকা সাগৰসমূহত বেছিকৈ পোৱা যায়। বন্ধুসকল, আজিলৈ আমাৰ এই ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ইয়াৰ ভিতৰত কোনটো জীৱ আপোনাৰ সকলোতকৈ বেছি ভাল লাগিল আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।